সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অন্য এটি ভিডিঅ' মই আছোঁ বৰ্তমান মাৰুতি চুজুকিৰ পৰ্দাৰ কাৰ ৱৰ্ল্ডত আজি মই কথা পাতিবলৈ ওলাইছোঁ সম্পূৰ্ণ আপোনালোকৰ যি বহুত বছৰৰ মানে আগৰ দিনৰ মানুহৰ মানে গাড়ী লোৱাৰ কাৰণে বাজেট কম আছিল গতিকে সেইকাৰণে তাৰ মানে সেইবিলাকো মানে মানুহৰ ৰিকুৱাৰমেণ্টবিলাকো কম আছিল গতিকে সেই হিচাপত মাৰুতি চুজুকি এটা কোম্পানী আছিল এনেকুৱা এটা কোম্পানী আছিল যি কোম্পানী আপোনাৰ মানুহৰ টেষ্ট হিচাপত গাড়ী উলিয়াইছিল সেইকাৰণে বহুত আজিৰ দিনত বহুত সাকসেস কোম্পানী বুলি যদি ক'ব যাব লাগে বৰ্তমান যদি ইণ্ডিয়াৰ যদি ফাৰ্ষ্ট আপোনাৰ মানে টপ ৰেংকত থকা নাম্বাৰ 1ত থকা যদি আপোনালোকৰ গাড়ী ক'ব লাগে তেতিয়াহ'লে আপোনালোকৰ মাৰুতি চুজুকিৰ ৱাগনাৰ হওক বা ৱাগনাৰটো মানে ফাৰ্ষ্ট নম্বৰত থাকে প্ৰতি মাহে ফাৰ্ষ্ট নম্বৰত থাকে গতিকে আগৰ পৰা আহি আছে ইয়াৰ বহুত আপোনালোকৰ জেনেৰেশ্যন চেঞ্জ হৈ আহি আছে গতিকে আজি আমি কথা পাতিবলৈ লৈছোঁ মাৰুতি চুজুকি এল্টোৰ আপোনালোকৰ এটা মডেল দেখুৱাইছোঁ LXI মডেল আপোনালোকক আগতে দেখুৱাইছোঁ আজি আছে এল্টো VXI আপোনালোক বৰষুণ দি আছে চাব পাৰে তথাপিও মই ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ যদি চাব যাব লাগে প্ৰথমতে লক তাৰপিছত আনলক নৰ্মেল আপোনালোকৰ কি আহে যদি আমি ইয়াৰ যদি টোটেল স্পেচিফিকেশ্যনৰ যদি কথা ক'বলৈ যাব লাগে তেতিয়াহ'লে আপোনালোকৰ গাড়ীখনৰ যদি আমি লেন্থ ৱাইজ চাওঁ লেন্থ আছে গাড়ীখনৰ আপোনালোকৰ 3445 অৰ্থাৎ 3445 মিলিমিটাৰ ইয়াৰ লেন্থ 1490 মিলিমিটাৰ ইয়াৰ উইথ আৰু যদি 1775 মিলিমিটাৰ যদি চাবলৈ যাব লাগে ইয়াৰ হাইট আৰু যদি আমি ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ যদি চাবলৈ যাব লাগে তেতিয়াহ'লে আপোনালোকৰ 160 মিলিমিটাৰ ইয়াৰ আপোনালোকৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো আৰু যদি আমি ইয়াৰ ফিউল টেংক কেপাচিটি চাবলৈ যাব লাগে 35 লিটাৰ আপোনালোকৰ ফিউল টেংক কেপাচিটি আহে আৰু আপোনালোকৰ 4.6 মিটাৰ ইয়াৰ আপোনালোকৰ টাৰ্নিং ৰেডিয়াছ অৰ্থাৎ কিমান মানে হিহত গাড়ীখন ঘূৰিব পাৰে ইয়াৰ আপোনালোকৰ ফিউল লিড খোলাৰ কাৰণে ফিউল অপেনাৰ দিয়া আছে আৰু যদি এতিয়া আমি ইয়াৰ ফ্ৰণ্ট ফেচিয়াৰ পৰা গাড়ীখন চাবলৈ যাওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ গাড়ী ইয়াৰ প্ৰথমত মাজত এটা ৱাছাৰ আছে মানে ইয়াত আপোনালোকৰ নৰ্মেল ৱাইপাৰ দিয়া আছে এনেকুৱা ধৰণৰ আপোনালোকৰ সম্পূৰ্ণ হেলোজেন ইউনিটত আপোনালোকৰ হেডলেম্পৰ ছেটআপটো পাব সম্পূৰ্ণ হেলোজেন ইউনিট তলত কোনো ধৰণৰ আপোনালোকে VXI মডেল যদিও ইয়াত কোনো ধৰণৰ আপুনি ফগ লেম্প নাপায় এনেকুৱা ধৰণৰ তলত আপোনালোকৰ গ্ৰিল দিয়া আছে মাজত চুজুকিৰ লোগো এনেকুৱাই আৰু যদি আমি ছাইড প্ৰফাইললৈ চাব যাব লাগে ছাইডত আপোনালোকৰ ফেণ্ডাৰত আপোনালোকৰ যি তাকটিক মানে হেজাৰ্ড লেম্প অৰ্থাৎ সাইড ইণ্ডিকেটৰ দিয়া আছে এনেকুৱা ধৰণৰ ষ্টিল ৰিম আগফালে আপোনালোকৰ ডিস্ক ব্ৰেক আপোনালোকৰ 145/80 R20 অৰ্থাৎ 12 ইঞ্চিৰ আপোনালোকৰ ষ্টিল ৰিম দিয়া আছে লগত হুইল কভাৰ আপোনালোকে পাব মাজত এনেকুৱা ধৰণৰ আপোনালোকৰ সাইড বিডিং দিয়া আছে এল্টোৰ বেজিং ইয়াৰ আপোনাৰ ডোৰ খোলাৰ কাৰণে ডোৰ হেণ্ডেল ইয়াৰ আপোনালোকৰ চেণ্টাৰ লকিং মেনুৱেল কৰিব পাৰে ইয়াৰ আপোনালোকৰ ইয়াৰ আপোনালোকৰ দাণ্ডি দিয়া আছে দাণ্ডিৰে আপোনালোকে ইয়াক এডজাষ্ট কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ A পিলাৰ B পিলাৰ সাইডত দিয়া আছে আৰু যদি পিছপিনে চাব যাওঁ কোনো ধৰণৰ স্পইলাৰ নাই কোনো ধৰণৰ ওপৰত ৰুফ ৰেইল ইয়াত দিয়া নাই ইয়াত কোনো ধৰণৰ ডিফগাৰ ৱাইপাৰ ৱাছাৰ নাই ইয়াত আপোনালোকৰ নৰ্মেল আপোনালোকৰ হেলোজেন হাই মাউণ্ট ষ্টপ লেম্প দিয়া আছে মাজত চুজুকিৰ লোগো ইয়াত এল্টোৰ বেজিং ইয়াত চুজুকিৰ লোগো আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ দুটা পাৰ্কিং সেন্সৰ দিয়া আছে আৰু তলত যদি চাবলৈ যাওঁ ইয়াত কোনো ধৰণৰ লাইট এটা দিয়া আছে হেলোজেন আপোনালোকৰ লাইট এতিয়া যদি আমি ইয়াৰ বুট খুলিব লাগে এই সিস্টেমৰ আপুনি বুট খুলিব লাগিব বা ভিতৰৰ পৰা আপুনি বুট খুলিব পাৰিব ইয়াত যদি চাও ইয়াত আপোনালোকৰ পাৰ্সেল ট্ৰে দিয়া আছে আৰু যদি টোটেল আমি বুট স্পেচৰ কথা ক'বলৈ যাব লাগে তেতিয়াহ'লে বুট স্পেচ ইয়াত আপোনালোকৰ 177 অৰ্থাৎ 177 মানে লিটাৰ ইয়াত আপোনালোকৰ বুট স্পেচ দিয়া আছে অৰ্থাৎ নাকে বৰাবৰ বুলি ক'ব পাৰি আৰু যদি চাবলৈ যাব লাগে সম্পূৰ্ণ আপোনালোকৰ ইয়াত কোনো ধৰণৰ কষ্ট কাটিং কৰা নাই সম্পূৰ্ণ আপোনালোকৰ যি আছে মানে বাহিৰত যি আছে ভিতৰতো সেয়ে আপোনালোকৰ ৰিম দি দিছে এতিয়া যদি আমি চাবলৈ যাব লাগে ইয়াৰ আপোনালোকৰ প্ৰথমতে আনলক কৰি ললো আৰু ইয়াৰ এপাত আপোনালোকৰ ৰিমোট কি আহে এপাত নৰ্মেল কি আহে আনলক ইয়াত এনেকুৱা ধৰণৰ আপোনালোকৰ ডোৰ ট্ৰিম পোৱা যায় ব্লেক আৰু আপোনালোকৰ প্ৰায় হোৱাইট কালাৰত আৰু ইয়াৰ আপোনালোকৰ যি মানে মিৰৰ এডজাষ্টৰ কাৰণে এইখিনি দিয়া আছে ইয়াত এনেকুৱা ধৰণৰ দিয়া আছে ইয়াৰ আপোনালোকৰ দুটা স্পিকাৰ মাত্ৰ পাব কোনো ধৰণৰ দুইটা সুইটাৰ আপোনালোকে নাপায় ইয়াৰ আপোনালোকৰ সিলভাৰৰ ডোৰ ওপেনাৰ দিয়া আছে পুৰণা জামানাৰ নিচিনা চেণ্টাৰ লকিং ইয়াত দিয়া আছে ইয়াত যদি আমি এই সিস্টেমত মানে চাবি ইনসাৰ্ট কৰি দিলো ইয়াৰ আপোনালোকৰ হেডলেম্প লেভেলাৰ দিয়া আছে ইয়াত যদি চাবলৈ যাওঁ ইয়াত এচিৰ কন্ট্ৰলখিনি আপোনাৰ দিয়া আছে আৰু যদি চাবলৈ যাওঁ নৰ্মেল আপোনালোকৰ ষ্টিয়াৰিং ইয়াত দিয়া আছে ষ্টিয়াৰিঙৰ এডজাষ্টমেণ্ট কোনো ধৰণৰ নাই ইয়াৰ আপোনালোকৰ ৱাইপাৰৰ কন্ট্ৰল আৰু ইয়াৰ আপোনালোকৰ হেডলেম্পৰ
কন্ট্ৰলখিনি দিয়া আছে আৰু যদি আমি এতিয়া চাবি অন কৰিব লাগে আপোনালোকৰ নৰ্মেল সিট বেল্টৰ ৱাৰ্নিংখিনি আহিব আৰু আপোনাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ ওপৰত ডিজিটেল আপোনালোকৰ স্পীডোমিটাৰখিনি আহে আৰপিএম মিটাৰ নাই এইফালে আপোনালোকৰ এইটো সিস্টেম এইফালে আপোনালোকৰ হেজাৰ্ড লেম্পৰ বটনখিনি দিয়া আছে আৰু ইয়াত আপোনালোকৰ টিকটক এইখিনি বটন ইয়াত দিয়া আছে অৰ্থাৎ হেজাৰ্ড লেম্প ইয়াত দিয়া আছে আৰু যদি এইফালে চাবলৈ যাব লাগে এইফালে আপোনালোকৰ নৰ্মেল আপোনালোকৰ মানে ষ্টেৰিঅ এটা দিয়া আছে ইয়াত আপোনালোকৰ গোটেই এচিৰ কন্ট্ৰলখিনি দিয়া আছে তললৈ যদি চাব লাগে ইয়াত আপোনালোকৰ 12 ভোল্ট এটা আউটলেট দিয়া আছে ইয়াত আপোনালোকৰ 5 স্পীড আপোনালোকৰ মেনুৱেল ট্ৰান্সমিশ্যন ইয়াত আপোনালোকৰ পাৱাৰ ইনডোৰ বটনখিনি দিয়া আছে ইয়াত যদি চাবলৈ যাওঁ আপোনালোকৰ হেণ্ড ব্ৰেক ইয়াত আপোনালোকৰ হেণ্ড ব্ৰেক দিয়া আছে এটা দুটা আপোনালোকৰ এয়াৰ বেগৰ বেজিং ইয়াত সেফটি ফিচাৰ্ছ বুলি ক'বলৈ ডুৱেল এয়াৰ বেগ এবিএছ ইবিডি পাৰ্কিং সেন্সৰ এইখিনি আহে ইয়াত যদি চাবলৈ যাব লাগে ইয়াত এনেকুৱা ধৰণৰ আপোনালোকৰ এই দিয়া আছে সিট বেল্ট ৱাৰ্নিঙো আহে অৱশ্যে সিট বেল্ট প্ৰিটেনশ্যনাৰ লোড লিমিটাৰ সেইবিলাক নাহে আৰু যদি আপোনালোকৰ ষ্টিয়াৰিং ৰেছপন্স যদি চাব যাব লাগে বহুত ভাল ষ্টিয়াৰিং ৰেছপন্স ইয়াত আপোনালোকৰ নৰ্মেল আপোনালোকৰ ORVM ইয়াত আপোনালোকৰ নৰ্মেল সেই কোনো ভেনিটি মিৰৰ নাই ইয়াত আপোনালোকৰ এয়াৰ বেগৰ বেজিংখিনি দিয়া আছে আৰু যদি আণ্ডাৰ হিচাপত চাব যাব লাগে আৰু মানে যিটো প্ৰাইচ ৰেঞ্জত আহে সেই হিচাপত আপোনালোকৰ ঠিকে আছে দিয়ক আৰু কিমান প্ৰাইচ ৰেঞ্জত আহে গোটেই ভিডিঅ'ৰ মই তলত ডেছক্ৰিপশ্যন বক্সত মই দি থৈ দিছোঁ গতিকে ডেছক্ৰিপশ্যন বক্সত যাওক আৰু চেক কৰক ইয়াত আপোনালোকৰ বনেট আৰু সেই এৰিয়া খোলাৰ কাৰণে ইয়াত আপোনালোকৰ লিভাৰ দিয়া আছে ইয়াতো অৱশ্যে বনেট খোলাৰ কাৰণে দিয়া আছে বনেট নহয় সৰি এইটো বুট খোলাৰ আৰু এইটোহে আপোনালোকৰ বনেট খোলাৰ সেই দিয়া আছে এতিয়া ইয়াক আমি অফ কৰিলোঁ আপোনালোকৰ বুটটো প্ৰথমতে বন্ধ কৰিলে ভুলতে বনেট বুলি ভাবিছিলোঁ কিন্তু ই বনেট নহয় বুটহে এতিয়া যদি আমি সেকেন্ড ৰলৈ যাব লাগে সেকেন্ডত আপোনালোকৰ এনেকুৱা ধৰণৰ কণ্ডিশ্যন সম্পূৰ্ণ ইয়াত আপোনালোকৰ হাতেদি ঘূৰাব লগা এই সিস্টেম হাতেদি আপোনালোকে ঘূৰাই মৰি থাকক আৰু ইয়াত আপোনালোকৰ এই সিস্টেম গতিকে ব্লেক আৰু হোৱাইট কালাৰত ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ হুইল কাভাৰখিনি আছে আৰু এনেকুৱা ধৰণৰ আপোনাৰ সিট কমফৰ্ট প্ৰাইচ ৰেঞ্জ হিচাপত আপোনালোকৰ সিট কমফৰ্ট ঠিকেই আছে গতিকে এনেকুৱা ধৰণৰ সম্পূৰ্ণ আণ্ডাৰ হিচাপত কিন্তু ইয়াত আপোনালোকৰ কম আছে হ'লেও আগপিনেও আপোনালোকৰ এডজাষ্টেবল হেডৰেষ্ট নাই পিছপিনেও আপোনালোকৰ এডজাষ্টেবল হেডৰেষ্ট নাই গতিকে এনেকুৱা ধৰণৰে আপোনালোকৰ গোটেইখিনি ইয়াত আপোনালোকৰ 4জন মানুহ ভালকৈ বহি যাব পাৰে ইয়াত আপোনালোকৰ হাম দিয়া আছে হাম দিয়াৰ কাৰণে 5জন মানুহ বহি যাব অলপ অসুবিধা হয় এতিয়া বলক আমি ইয়াৰ ইঞ্জিন স্পেচিফিকেশ্যনৰ কথা ক'বলৈ যাওঁ যদি ইঞ্জিন স্পেচিফিকেশ্যনৰ কথা ক'ব যাব লাগে তেতিয়াহ'লে ইয়াত আপোনালোকৰ 800 চিচিৰ আপোনালোকৰ ইঞ্জিন পাব 800 চিচিৰ ইঞ্জিন যি আপোনাৰ 84 PS আৰু 69 নিউটন মিটাৰ ই আপোনালোকৰ টৰ্ক প্ৰডিউচ কৰে যি আপোনালোকৰ প্ৰায় 22ৰ ওপৰত আপোনালোকৰ মাইলেজ ই ক্লেইম কৰে কিন্তু এইখন ব্ৰেজাও কিন্তু আপোনাৰ প্ৰায় 20 মানে মাইলেজ ক্লেইম কৰে যিহেতু তাত মাইক্ৰ' হাইব্ৰিড টেকন'লজি আছে ইয়াত সম্পূৰ্ণ ABS CBD ফাংচনখিনি দিয়া আছে ইয়াত আপোনালোকৰ 3 চিলিণ্ডাৰ যেহেতু ইঞ্জিন গতিকে 3 চিলিণ্ডাৰ টাৰ্বোচাৰ্জ নহয় 1 2 3 অৰ্থাৎ 3 চিলিণ্ডাৰ আপোনালোকৰ ইয়াত পেট্ৰল ইঞ্জিন পাব ইয়াতো আছে আপোনালোকৰ এই 3টা চিলিণ্ডাৰ গতিকে এনেকুৱা ধৰণৰ টোটেল মামলাটো আৰু যদি গাড়ীখনৰ মানে প্ৰাইচ ডিটেইলছ বা গোটেইখিনি ডিটেইল যদি আপোনালোকে পাব লাগে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত মই দি থৈ দিছোঁ আপোনালোকে যাওক ডেছক্ৰিপশ্যন বক্স আপোনালোকে চেক কৰি লওক আৰু যদি সেই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব মই তলত গোটেইখিনি কণ্টেক্ট ডিটেইলছ দি থৈ দিছোঁ আপোনালোকে যাওক তাতে কণ্টেক্ট ডিটেইলছ আপোনালোকৰ মানে চেক কৰক গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থেংক ইউ ছ' মাছ লাভ ইউ অল